স্বাগতম বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ গণিতৰ তিনিটা মেজিক। আপোনালোকে যদি আমাৰ ইউটিউব চেনেল SF টিচ আছামিজ যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। মই আপোনালোকৰ তাত তিনিটা অংক গণিতৰ এটা যাদু লৈ আহিছোঁ। আপোনালোকে 10 ছেকেণ্ডকৈ সময় পাব এটা অংক কৰোঁতে। আপোনালোকে যদি কৰিব পাৰে তেনেহ'লে কমেণ্ট বক্সত আপোনালোকে আমাক উত্তৰ দিব। প্ৰথমতে 5 + 5 + 5 = 550 কেনেদৰে হ'ল? আপোনাক মাত্ৰ এটা দাড়ি ব্যৱহাৰ কৰিব পাৰিব আৰু একো ব্যৱহাৰ কৰিব নোৱাৰিব। আপোনাৰ সময় এতিয়াৰ পৰা ষ্টাৰ্ট হ'ল। যিয়ে পাৰিছে ভাল কথা, যদি পাৰিছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত আমাক জনাব আৰু যিয়ে নোৱাৰিছে মই আপোনালোকক জনাই দি আছোঁ। এইটো হ'ব, এই দাড়িটো মাত্ৰ এইফালে এটা ব্যৱহাৰ কৰিলেই হৈ গ'ল। তাৰমানে 5 + 5 + 5 = 550। আৰু ছেকেণ্ড অংকটো হ'ল ছেম অংক। আপোনালোকে ইয়াত এটা দাড়ি ব্যৱহাৰ কৰি আপোনাৰ 550 বনাব লাগে। কেনেদৰে বনাব? আপোনাৰ 10 ছেকেণ্ড সময়, এতিয়া সময় ষ্টাৰ্ট হ'ল। আপোনাৰ সময় শেষ। আপোনালোকে যদি পাৰিছে কমেণ্ট বক্সত আমাক জনাব আৰু মই কৰি দি আছোঁ। এইটো মই এটা দাড়ি ব্যৱহাৰ কৰিছোঁ 5 + 5 = 5 মানে 545 আৰু 5 = 550। আৰু এইটো আপোনালোকে মাত্ৰ চাৰিবাৰ মাথো কলমটো এনেকৈ কৰিব পাৰিব। 4বাৰ কৰোঁতে আপোনালোকে গোটেইখিনি এই বিন্দুবিলাক টাচ কৰিব লাগিব। আপোনাৰ সময় ষ্টাৰ্ট হ'ল এতিয়াৰ পৰা। বন্ধুসকল, আপোনাৰ সময় শেষ হৈ গৈছে। এতিয়া চাওক, মই কৰি দি আছোঁ 1 2 3 4। বন্ধুসকল চাইছেনে কেনেদৰে কৰিছোঁ? ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব।